আজি আজি সমাজৰ মানুহে মোক তিৰস্কাৰ কৰিছে, হাঁহিছে মোক মাৰ খোৱাৰ পৰা বঞ্চিত কৰিছে আপুনি। হে প্ৰভু, আজি মই কোনো ফালে ওলাব নোৱাৰা হৈছোঁ। সকলোৱে মোক বাজি কুলক্ষণী বুলি সকলোৱে মোক হাঁহিব লৈছে প্ৰভু, হাঁহিব লৈছে। হে প্ৰভু দয়াময়, বঞ্চিত নকৰিবৰ প্ৰভু। সেই দুখন হাতেৰে এটি সন্তান লালন পালন কৰিবলৈ দিয়ক প্ৰভু। আজি হে প্ৰভু, আজি মোৰ বিয়া হোৱাৰ 2 বছৰে পাৰ হ'ল। আজিলৈকে মই কোনো সন্তানৰ মাক হ'ব পৰা নাই। আনফালে শাহু মাৰ প্ৰেছাৰ, ইফালে মোৰ মানুহজনৰ কথা, আৰু আনফালে মানুহবোৰে মোক ওলাবৰ নোৱাৰা কৰিছে। মই কি দুৰ্ভগীয়াৰ সন্তানৰ পৰা ডাঙৰ হৈ দুৰ্ভগীয়াৰ মা, কোনো সন্তানৰ মাক হ'বলৈ পৰা নাই। আজি মোৰ সমনীয়াই মানিছোঁ, মই দুখীয়াৰ ঘৰৰ সন্তান, দুখীয়াৰ ঘৰৰ জীয়ৰী, মই মানিছোঁ। সৰুৰে পৰা অনাথ আশ্ৰমত দুখ কষ্টৰে জীৱনটো পাৰ কৰিছিলোঁ। ভাবিছিলোঁ সন্তান স্থাপিত হ'ব, সেই ঘৰখনিক মই হাঁহি মুখেৰে গোটেই জীৱন কটাম। কিন্তু আপুনি প্ৰভু মোক মাক হোৱাৰ পৰা বঞ্চিত কৰিছে প্ৰভু। মোৰ কি মন নাই সেই দুখন হাতেৰে লালন পালন কৰি সন্তানক ডাঙৰ দীঘল কৰি স্কুল পঢ়াম, মোক মা বুলি মাতিব, প্ৰভু। সেই মোৰ বহুত